নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত এগৰ এটা খুবেই টেষ্টি আৰু ইজি ৰেচিপি দেখাবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় চিকেন মঞ্চুৰিয়ান বা ভেজ মঞ্চুৰিয়ান খাইছে, কিন্তু এগ মঞ্চুৰিয়ান বহুত কমেই ট্ৰাই কৰিছে। একদম সহজ পদ্ধতিৰে মই বনাইছোঁ। কেনেকৈ বনাইছোঁ মই দেখাওঁ আহক। লগতে মঞ্চুৰিয়ানখিনি প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে মই যিটো সামগ্ৰী ব্যৱহাৰ কৰিছোঁ, আদা নহৰু বা পিঁয়াজ কুটিবৰ কাৰণে বা অন্য মই ৰেচিপি বনালে ব্যৱহাৰ কৰোঁ, সেইটো আপোনালোকক দেখাব লৈছোঁ। মই আমাৰ ওচৰত ডিমাৰ্টৰ পৰা কিনিছিলোঁ, তাত অকণমান সস্তাতে পাইছোঁ। ইয়াত দেখিছে নহয়, ক্লাছিক মিনি চপাৰ বুলি। যদি সৰহ কৰি আদা নহৰু পিঁয়াজ কুটিব লগা থাকে, তেতিয়াহ'লে এই বস্তুটো যদি নাই, আপোনালোকে আনি চাব। খুবেই টাইম ছেভিং হয়, একেবাৰে পলকতে হৈ যায়। নহ'লে হাতেৰে কৰি থাকিব বহুত টাইম লাগে। চাওক, মই মঞ্চুৰিয়ানৰ কাৰণে আধা বাতিমান হোৱাকৈ আদা নহৰু বাকলি আঁতৰাই ৰাখিছিলোঁ প্ৰথমতে, আৰু এয়া চাওক মই তাতে ভৰাই এনেকৈ আঙুলিৰে, তাত যিডাল ৰছী আছে ৰছীৰ আঙুলিডাল ভৰাই টানি দিলেই হৈ গ'ল। তাৰে যিখন ব্লেড আছে সেই ব্লেডখনেৰে বঢ়িয়াকৈ কটা যায়। যিমান মিহি লাগে চাই ল'ব, সিমান মিহি কৰিব পাৰিব। বিশেষকৈ চাইনিজ ডিছবিলাকত বা ম'ম' বনাবৰ কাৰণে আদা নহৰু আমাক খুবেই দৰকাৰ হয়। কটাৰীৰে কুটিব লাগিলে বহুত টাইম লাগে, গতিকে এইটো খুবেই ইউজফুল হয়। এয়া দেখিলে নহয়, একেবাৰে মিহি ধুনীয়া হৈ গৈছে। কিন্তু এটা কথা, ইয়াতে আপোনালোকে পৰিমাণটো তাৰমানে একেবাৰে কমকৈ ল'লেও ভালকৈ পিছা নাযায়, কুটা নাযায়, আৰু বেছিকৈ ল'লেও দিগদাৰ হয় অকণমান। গতিকে চাই ল'ব কিমান পৰিমাণৰ দিলে ভালকৈ মিহিকৈ কুটা যায়। এতিয়া মই 3টা পিঁয়াজ লৈছিলোঁ মঞ্চুৰিয়ানৰ কাৰণে, তাৰে 2টা পিঁয়াজৰ সৰু সৰু এনেকৈ কুটি ল'ম, আৰু এটা পিঁয়াজ ডাঙৰকৈ কুটিম। এতিয়া এইটোত মই অকণমান শ্লাইচ কৰি দিছোঁ, তেতিয়া মানে সোনকালে হৈ যাব। এইখিনিতো আমি হাতেৰে কুটিব পাৰোঁ, সদায় ব্যৱহাৰ কৰোঁ, কিন্তু বেছি মিহি কৰিবৰ কাৰণেহে বেছি টাইম লাগে। দেখিলে 2টা পিঁয়াজ আৰামছে আহি গৈছে। এনেকুৱা চিমিলাৰ প্ৰডাক্ট মই এমাজনত পালে আপোনালোকক ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দিম, আপোনালোকে চাই ল'ব পাৰিব। এনেকৈ টানি দিলে কেইছেকেণ্ডমানৰ ভিতৰতে ৰেডি হৈ যাব। মাত্ৰ ঢাকনিখন অকণমান জোৰকৈ প্ৰেছ কৰি ধৰিব লাগে, নহ'লে এইটো খুলি যায়। যিহেতুকে হাতেৰে কৰিব পাৰি, মেনুৱেল হয়, গতিকে অকণমান ধৰি ৰাখিব লাগে টাইটকৈ। কেইছেকেণ্ডমানৰ ভিতৰতে ৰেডি হৈয়ে যাব। এয়া দেখিলে কি বঢ়িয়া। মই এইখিনি প্লেট এখনত আঁতৰাই ৰাখিছোঁ। চালাড বনাবৰ কাৰণেও খুবেই ভাল হয়। যেতিয়া মানুহ বেছি থাকে, তেতিয়া এনেকৈ আপোনালোকে মিহি মিহিকৈ কুটি চালাডো ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াত ধনিয়া পাতো দিছোঁ। সাধাৰণতে ধনিয়া পাতটো নুকুটিলেও হৈ যায়, কিন্তু মই সেই চালাডৰ কাৰণে একেলগে ব্যৱহাৰ কৰিছোঁ, কুটি লৈছোঁ। মঞ্চুৰিয়ানৰ অকণমান দিম, সামান্য পৰিমাণৰ। আৰু এয়া দেখিছে নহয়, মই ধনিয়া পাতখিনি কেনেকৈ ৰাখিছোঁ, এটা কণ্টেইনাৰত ৰাখিছিলোঁ, তাত টিচু পেপাৰ এখন দি ঢাকনি লগাই ফ্ৰিজত থ'লে বহুত দিনলৈকে থাকে। এতিয়া মই এই ধনিয়া পাতখিনিও পিচি ল'ম। এনে হাতেৰে কুটাতকৈ বেছি মিহি হয়। তাৰ পাতৰ কিন্তু ঠাৰিকেইডাল অকণমান টাইট থাকে যে, ঠাৰিখিনি ভালকৈ কুটা যোৱা নাছিলে, একেবাৰে মিহি হৈ গৈছে। দেখিছে নহয়, এয়া মই কণীকেইটা প্ৰথমতে বইল কৰি লৈছিলোঁ। কণীকেইটাৰ মাজেৰে সমান চাইজত কাটি লৈছোঁ। 3টা কণীহে কাটিছোঁ মই, আমি ডাঙৰ 2জনৰ কাৰণে। আনহাতে মই আনটো যে পিঁয়াজ আছিলে, সেই পিঁয়াজটো অকণমান ডাঙৰ ডাঙৰ পিচকৈ কুটি লৈছোঁ, দেখিছে নিশ্চয়। আৰু তাৰ পাহিবিলাক এৰুৱাই ৰাখিছোঁ। এটা এটা হৈ থাকিলে খাবলৈও ভাল হয়, সোনকালে সিজিও যায়। দেখিছে নহয়, আটাইবিলাক মই এৰুৱাই দিছোঁ। এতিয়া কেপচিকাম, আগতে ব্যৱহাৰ কৰা কেপচিকামৰ আছিলে, এইখিনি মই ফ্ৰিজত থৈ দিয়া। অকণমান ভিন্ন ৰঙী হ'লে দেখিবলৈ ভাল লাগে। মোটামুটি এটা কেপচিকাম দিলেই হৈ যাব। মই 2টা কেপচিকামৰ অকণমানহে ব্যৱহাৰ কৰিছোঁ। এইখিনিও আমি স্কুৱেৰ চাইজত, পিঁয়াজৰ সমান চাইজত কুটি লৈছোঁ। আটাইখিনি ৰেডি কৰি লোৱাৰ পিছত কেৰাহীত মই তেল দি লৈছোঁ। 2 চামুচমান তেল দিলেই হ'ব। প্ৰথমতে আমি
ডাঙৰকৈ কুটি লোৱা কেপচিকাম আৰু পিঁয়াজখিনি সাধাৰণভাৱে ফ্ৰাই কৰি ল'ম। প্ৰথমতে মই কেপচিকামখিনি দি লৈছোঁ। কেপচিকামখিনি অকণমান ফ্ৰাই হ'বলৈ টাইম লাগে, যিহেতুকে দুটা চাইডে যাতে ভালকৈ ভজা যায় চাই ল'ব। সামান্য লৰাই তাৰপিছত মই পিঁয়াজখিনিও দি ল'লোঁ। এইখিনিত এচিকুটমান নিমখ দিছোঁ। নিমখ দিলে সোনকালে সিজি যাব, বেছি দিয়া নাই। অকণমান ছফ্ট হ'লেই হৈ যাব, বহুত বেছি ফ্ৰাই কৰিব নালাগে। অকণমান ছফ্ট হোৱাৰ পিছত এইখিনি মই আঁতৰাই ৰাখিছোঁ। এতিয়া সেইটো কেৰাহীতে পুনৰ ডাঙৰ টেবুল চামুচেৰে 3 চামুচমান তেল দি লৈছোঁ আৰু ইয়াতে মই মিহিকৈ কুটি লোৱা আদা নহৰুখিনি দি ল'লোঁ। তেলত যেতিয়া আদা নহৰু যায় ইমান বঢ়িয়া গোন্ধ ওলায়। জলকীয়া খাই ভাল পালে ইয়াতে মিহিকৈ জলকীয়া কুটি দিব পাৰে নিজৰ পচন্দ অনুসৰি, কিন্তু মই জলকীয়া ব্যৱহাৰ কৰা নাই। এইখিনি সামান্য লৰাই মই পিঁয়াজখিনি দিলোঁ। পিঁয়াজ অকণমান বেছি হোৱা যেন পাই মই অকণমান ৰাখি থ'লোঁ। সেইখিনি চালাডত ব্যৱহাৰ কৰিম। মোটামুটি 1.5টামান পৰিমাণৰহে পিঁয়াজ মই ব্যৱহাৰ কৰিছোঁ কাৰীখিনিৰ কাৰণে। মই যিহেতুকে 2জন মানুহৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, সেয়েহে চাই ল'ব। যদি বেছিকৈ বনায় আপোনালোকে বেছি ব্যৱহাৰ কৰিব। ইয়াতে মই সোৱাদ অনুসৰি নিমখ মিহলাই ল'লোঁ। নিমখটো চাই ল'ব, চয়া চচ যিহেতুকে ব্যৱহাৰ কৰিম, গতিকে কম পৰিমাণৰ দিলেও হ'ব। আৰু আনহাতে মই কৰ্ণফ্ল'ৰ 2 চামুচ গুলি লৈছোঁ পানীত। দেখিলে নহয় পিঁয়াজটো ধুনীয়া ৰঙচুৱাকৈ ভজা যোৱাত ইয়াত মই 2 চামুচ ডাৰ্ক চয়া চচ মিহলাই লৈছোঁ আৰু 2 ডাঙৰ টেবুল চামুচৰমান টমেটো কেটচাপ দি দিছোঁ। টমেটো চচ এনে ঘৰত ৰেডি কৰি দিব পাৰে, কিন্তু ডাইৰেক্টকৈ ব্যৱহাৰ কৰিছোঁ। লগে লগে মই পিঁয়াজ আৰু কেপচিকামখিনিও দি ল'লোঁ। চাইনিজ ডিছ বনালে কিন্তু আপোনালোকে এই কামখিনি অলপ খুব খৰকৈ কৰিব লাগিব, নহ'লে তলিত লাগি যায়। আৰু লগতে মই এই কৰ্ণফ্ল'ৰ মিক্সখিনিও বাকি দিলোঁ মিহলাই। দেখিলে নহয়, এইখিনি ভালকৈ মিহলাই ল'ব। এতিয়া আপোনালোকে গ্ৰেভিটো চাব, কিমান পৰিমাণৰ গ্ৰেভি লাগে। মই আৰু এবাটি ইয়াতে পানী মিহলাই ল'ম। যদি আপোনালোকে বেছি কাৰী বনায় তেতিয়াহ'লে পৰিমাণবিলাক অলপ বঢ়াই দিব। কৰ্ণফ্ল'ৰটো অকণমান বেছিকৈ বঢ়াই দি পানী বেছি দি দিব। তাৰ ওপৰত মই কণী কেইপিচ দি ল'লোঁ। কণীটো দেখিছে কেনেকৈ দিছোঁ মই, উল্টাই নিদিব, নহ'লে কুহুমটো ওলাই যাব পাৰে। এতিয়া কণীখিনিৰ ওপৰত একেবাৰেতো ডুব যোৱা নাই, তাৰ ওপৰত মই এই মছলাখিনি ঢাকি লৈছোঁ। মছলাখিনি ওপৰৰ পৰা লাগিলে টেষ্টটো ভাল আহিব। একেবাৰে শেষত মই পিঁয়াজৰ ঠাৰি বা স্প্ৰিং অনিয়ন আছিলে, সেইখিনি কুটি দিলোঁ। স্প্ৰিং অনিয়ন দিলে খুবেই ধুনীয়া গোন্ধ ওলায়, টেষ্টটো ভাল হয়, দেখিবলৈও ভাল লাগে। থাকিলে দিব, নাথাকিলে কোনো কথা নাই। আৰু সামান্য পৰিমাণে ধনিয়া দিছোঁ, ধনিয়াও নিদিলে হৈ যায়, তথাপিও দেখিবলৈ ভাল লাগিবৰ কাৰণে দিছোঁ। সেয়া দেখিলে ইমান বঢ়িয়া কালাৰফুল লাগিছে নহয় জানো। এয়া ৰেডি হৈ গ'ল আমাৰ এগ মাঞ্চুৰিয়ান। ডিছটোতো মই আগতে বনাইছোঁ, কিন্তু দেখি পিনে মোৰ এতিয়াও আৰু খাওঁ খাওঁ লাগিছে। আপোনালোকে কেনেকুৱা পালে ৰেচিপিটো জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।